ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আপোনালোকক আজি গুৱাহাটীৰ কিছু ঠাই দেখাম বুলি ভাবিছোঁ। তো বলক মোৰ লগত। তো এতিয়া আছোঁ হনুমান মন্দিৰ। তো আগলৈ আৰু দেখাব বিশাল। তো বলক এতিয়া আছোঁ বামুণী মৈদাম। ঠিক আছে, তো গৈ থাকক মোৰ লগত একেলগে। আৰু ভালদৰে দেখাব পৰা নাই কাৰণ প্ৰব্লেম হৈ আছে, ট্ৰেফিক আহিছে। তো বলক এতিয়া গৈ আছোঁ খমচি গলি আৰু চান্দমাৰী অভাৰব্ৰিজ ওলাব পৰা গলিটো পাহাৰ কি গাড়ী হৈ। তো খমচি গলিৰ ভিতৰৰ পৰা গৈ আছোঁ, চাই থাকক। মাৰিব সিহঁতে। তো চাই থাকক, এতিয়া খমচি গলিৰ পৰা গৈ আছোঁ। ঠিক আছে, চাই থাকক। তো কেমেৰাৰ কোৱালিটি চাগে ইমান ভাল পোৱা নাই কাৰণ আৰু বহুতে কমেণ্ট দিছে মাস্কখন খুলিব লাগে। চা ভাই, গুৱাহাটীত মাস্ক খুলিলে যদি পুলিচে ধৰে ন 500 টকা মোৰ গুচি যাব, কাৰণ মই 500 টকা ক'ৰ পৰাই নাপাওঁ। ঠিক আছে, তো আশা কৰোঁ মাস্কটো নোখোলাকৈ পিছলৈকে বনাম ভিডিঅ'। তো এতিয়া আপোনালোকক চান্দমাৰী ফ্লাইঅভাৰ ব্ৰিজখনৰ ওপৰৰে আমি যাম আৰু এঠাইত যাব লগা কাম আছে। তো বলক। তো ফ্ৰেণ্ডছ, এতিয়া অভাৰব্ৰিজ পাই গ'লোঁ, চান্দমাৰী অভাৰব্ৰিজ। তো আকৌ কেতিয়াবা দেখাম ভালদৰে পাৰোঁ, আৰু যদি পাৰোঁ আজি দেখাবলৈ ট্ৰাই কৰিম। এয়া চাওক ফ্লাইঅভাৰ ব্ৰিজখন। ইয়াতে বহুত ইউটিউবাৰে ভিডিঅ' চিডিঅ' বনাই, গম পায় আপোনালোকে নিশ্চয়। আৰু আগত আছে গান্ধী মণ্ডপখন, মজা লাগে। তো গৈ থাকক মোৰ লগত। ইমান ভালদৰে দেখ। তো এতিয়া ৰাজগড় গলিৰে পৰা সোমালোঁ আৰু এইখন গান্ধী মণ্ডপ আপোনালোকে চাই লওক। এই জাণ্ডাৰডাল দেখা পাইছে, ৰ'ব আপোনালোকক ভালদৰে দেখাই আছোঁ। এইখন চাই লওক। তো ৰাস্তা চাফে, হিন্দী কৈছোঁ বেয়া নাপাব, ৰাস্তাটো ভাল, খোলা ৰাস্তা। বলক এতিয়া চাই থাকক। এই ৰাস্তাৰ ওপৰৰে পূৰা লগাই থাকে দে সিহঁতে। পাম বিগ বজাৰ আৰু পেণ্টালন সকলোখিনি পাম। আৰু আপোনালোকক আজি টিভি টাৱাৰৰ পিনে লৈ যাম চাগে। তো চাই থাকক ভিডিঅ'টো দেই, ইণ্টাৰেষ্টিং হ'ব, বহুত ভাল লাগিব। আপোনালোকক মই টিভি টাৱাৰ দেখাব পৰা নাছিলোঁ কোনোদিনে, বা ৰাইডিং কৰা নাছিলোঁ এনেকৈ, কৈছিলোঁ কৰিম বুলি। তো ফাইনেলি আজি ৰাইডিঙৰ ভ্লগ আহি যাব। ঠিক আছে, তো চাই থাকক। তো ওলালোঁ দিয়ক। তো এতিয়া আপোনালোকক লৈ গৈ আছোঁ মানে টিভি টাৱাৰ ফালে। তো বলক মোৰ লগত। ব্ৰিজটো নতুনকৈ কাটিছিল যে, এইখিনিয়ে হয় নতুনকৈ কথাখিনি। আৰু নেমকেয়াৰ মেডিকেল কেইখন বহুত ডাঙৰ হস্পিটেল হয়। তো এতিয়া আপোনালোকক সেইটো দেখাও ঠাই টিভি টাৱাৰ কম, আৰু ওচৰতে আছোঁ। অলপ ফাইনেলি সোমালোঁ টিভি টাৱাৰ ফালে। আপোনালোকে নিশ্চয় দেখি থাকে বহুতখিনি ভিডিঅ'ত মাস্কটো খুলি যাই থাকে, বেয়া নাপাব দিয়ক। মাস্কটো মানে নাকত থাকিব লাগে, খুলি খুলি আহি থাকে। তো বলক, তামাম হ'ব তামাম। মজা চালে আছে, এইটো ৰাস্তাৰে যাব পাৰে। এতিয়া চাওক, গোটেই গুৱাহাটী দেখা পায়। গুৱাহাটী দেখা পায়। চাই থাকক। আজি আপোনালোকক ফাইনেলি ৰাইডিঙৰ এক্সপ্ল'ৰ কৰাই দি আছোঁ। তো চাই চাগে ভাল পাব নিশ্চয় আপোনালোকে।
মোৰ ভিডিঅ'বোৰ ভাইৰেল নহয় না, মোৰ ভিডিঅ' ভাইৰেলে নহয়, কোনো কথা নাই। যি দুজন এজন চাই ভাল পায় তাৰ কাৰণে মই কষ্ট কৰি যাম। আশা কৰোঁ সেই গোটেই তেখেতসকলে চাব মোৰ ভিডিঅ'। চাল মজা ঠাই, আপোনালোকে যদি চোৱা নাই এইটো ঠাই চাব এবাৰ আহি, বহুত ভাল লাগে। ফটোশ্বুটৰ কাৰণে বেষ্ট আৰু ইয়াতে বহি বহি আড্ডা মাৰিব পাৰে। ওইটো টিভিটাৰটো ওইটো ৰাস্তা ডেঞ্জাৰ দিয়ক, ৰাস্তা ডেঞ্জাৰ। তো ফাইনেলি আহি পাই গ'লোঁ টিভিটাৰটো বহুত ধুনীয়া দেখোন ন, বহুত ডাঙৰ মজা এৰিয়া। টিভিটাৰটো বাৰু এইটোৱে টিভিটাৰ। এইবোৰ চাগে হেডকোৱাৰ্টাৰ ন? কি দাম চোন ন? এয়াই আছিল টিভিটাৰ। আপোনালোকে চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব। আৰু আপোনালোকক অকণ গুৱাহাটীৰ ভিউ দেখাই আছোঁ, চাই লওক। তো চাওক ভিডিঅ'টো, টিখন দেখা পায় ইয়াৰ পৰা, টিভিটাৰ পৰা। ঠিক আছে, ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভালে পালে। যদি ভাল লাগিছে তেতিয়াহ'লে প্লিজ ভিডিঅ'টো লাইক এটা কৰি দিব। আৰু নতুনকৈ যোনে যোনে আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব দেই। মই এনেকুৱা ধৰণৰ ভিডিঅ' আনি সদায় থাকিম আৰু ট্ৰাই কৰি থাকোঁ, এনেকুৱা সদায় আনিব। আৰু বেলেগ হ'লেও মুঠতে আহি থাকে আৰু। তো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো লগ পাম নতুন এটা ঠাইৰ পৰা নতুন এটা জেগালৈ। কিল্লেন টাটা, বাই বাই।